সুবিধাবাদী ৰাজনীতিৰ কি করুণ পৰিণতি। দুই নাৱত দুই ভৰি হাগ্ৰামা মহিলাৰীৰ। সদল বলে বিজেপিত যোগদান নে ৰঙাঘৰৰ আলহী হ'ব BPF প্ৰধান। লাফিকুল ইছলাম হত্যাকাণ্ডৰ সৈতে কি সম্পৰ্ক হাগ্ৰামা মহিলাৰীৰ। ভীষণ বেয়া দিন চলিছে BPFৰ সভাপতি তথা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ প্ৰাক্তন চিফ হাগ্ৰামা মহিলাৰীৰ। BTCৰ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ গৰাহত পৰাৰ পিছত হাগ্ৰামাই 2021 বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনৰ জৰিয়তে পুনৰাই ক্ষমতা পুনৰুদ্ধাৰৰ আশা কৰিছিল। পিছে তেওঁৰ এই আশা পূৰণ নহ'ল। বিধানসভা নিৰ্বাচনত পূৰ্বৰ 12গৰাকী বিধায়কৰ স্থানত হাগ্ৰামাৰ BPF দল এইবাৰ কথামপি 4খন বিধানসভা আসনতহে টিকি থাকিবলৈ সক্ষম হয়। BTC আৰু দিছপুৰ উভয়তে ক্ষমতাৰ পৰা আঁতৰিব লগা হোৱাৰ পিছতে নিজৰ ৰাজনৈতিক জীৱনত সবাতোকৈ কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব লগাত পৰিছে একালৰ প্ৰবল প্ৰতাপী জনজাতি নেতাজন। দিছপুৰৰ এক শীৰ্ষ সূত্ৰই জনোৱা মতে BPF চিফ হাগ্ৰামা মহিলাৰীক শাসকীয় বিজেপি দলৰ তৰফৰ পৰা অতি শীঘ্ৰে সদল বলে বিজেপি দলত যোগদানৰ অফাৰ আগবঢ়োৱা হৈছে। এই অফাৰ গ্ৰহণ কৰি হাগ্ৰামাই বিজেপি দলত সদল বলে যোগদান কৰিলে তেখেতলৈ BTCৰ চিফ আসন প্ৰদানৰ কথা শাসকীয় মিত্ৰগোট চৰকাৰে পুনৰ বিবেচনা কৰিব। তাৎপৰ্যপূৰ্ণ কথা হ'ল শাসকীয় বিজেপি দলে হাগ্ৰামা মহিলাৰীলৈ এনে অফাৰ আগবঢ়োৱাৰ একে সময়তে APMCৰ সভাপতি লাফিকুল ইছলাম হত্যাকাণ্ডৰ তদন্তত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBIৰ শেহতীয়া অগ্ৰগতিৰ খবৰটো পাকে প্ৰকাৰে হাগ্ৰামাৰ কাণত পেলাবলৈকো মুঠেও পাহৰা নাই। উল্লেখযোগ্য যে 2017 বৰ্ষত কোকৰাঝাৰ জিলাৰ তিতাগুৰি বজাৰত দিন দুপৰতে অল বড়োলেণ্ড মুছলিম ষ্টুডেণ্টছ ইউনিয়ন চমুকৈ APMCৰ সভাপতি লাফিকুল ইছলামক অচিনাক্ত আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল। তেতিয়াই হত্যাকাণ্ডৰ সন্দৰ্ভত অনেকে প্ৰাক্তন BLT সদস্যৰ দ্বাৰাই ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ ব্যক্ত কৰিছিল। BLTৰ একালৰ সৰ্বাধিনায়ক তথা পৰৱৰ্তী কালত BTCৰ চিফ হাগ্ৰামা মহিলাৰীৰ নিৰ্দেশতে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলিও অনেকেই মহিলাৰীলৈ সন্দেহৰ আঙুলি টোৱাইছিল। সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ সভাসমূহত তেতিয়াৰ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো হাগ্ৰামাৰ বিৰুদ্ধে সুযোগ পালেই লাফিকুল ইছলাম হত্যাকাণ্ডৰ কথা উত্থাপন কৰিছিল। সেই সময়ত নিজৰ ভাষণত এধাপ আগুৱাই হিমন্ত বিশ্ব শৰ্মাই এই বুলিও ঘোষণা কৰিছিল যে বিজেপিয়ে দিছপুৰত চৰকাৰ গঠন কৰাৰ পিছতে লাফিকুল ইছলাম হত্যাকাণ্ডৰ আঁৰৰ মানুহবোৰৰ মুখবোৰ ওলাই পৰিব। হাগ্ৰামাৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক সেইগৰাকী বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী। দিছপুৰত একেৰাহে দুবাৰকৈ বিজেপি মিত্ৰগোটৰ চৰকাৰে শাসন ক্ষমতা দখল কৰাৰ পিছতে নিতৌ সলনি হ'বলৈ আৰম্ভ কৰিছে বড়ো ৰাজনীতি। দুই নাৱত দুই ভৰি এতিয়া হাগ্ৰামা মহিলাৰীৰ। বিজেপিৰ অফাৰ গ্ৰহণ কৰি সদল বলে বিজেপিত যোগদান কৰিলেও বড়ো ৰাজনীতিত খপনি হেৰুওৱাৰ ভয়। আৰু অন্যহাতে বিজেপিৰ অফাৰ প্ৰত্যাখ্যান কৰিলেও লাফিকুল ইছলাম হত্যাকাণ্ড সন্দৰ্ভত তদন্তকাৰী কেন্দ্ৰীয় অনুসন্ধান সংস্থা CBIৰ জেৰাৰ সন্মুখীন হোৱাৰ ভয়। আঢ়ৈ দশকজোৰা সুবিধাবাদী ৰাজনীতিৰ আজি কি করুণ পৰিণতি। পলিটিকেল ডেস্ক ৰিপৰ্ট, সংবাদ লাইভ। এই মানুহজনে যে মানুহৰ আগত লাজ দি মাৰিব। ইফালে ঘৰত চাউল দাইল শাক পাচলি ফল মূল একোৱেই নাই। কি উপায় উলিয়াও এতিয়া? উপায় আছে বৌ। আজিৰ যুগত সকলো সম্ভৱ। নেক্সট দোকান নামৰ এপটো এনে এক সুব্যৱস্থা যাৰ জৰিয়তে আপোনাৰ দৈনন্দিন জীৱনৰ সকলো প্ৰয়োজনীয় সামগ্ৰী আপুনি বিচৰা মতে অৰ্ডাৰ কৰি কম সময়তে পাব পাৰে। মাথো তাৰ বাবে আপোনাৰ মোবাইল ফোনৰ প্লে ষ্টৰলৈ গৈ ডাউনলোড কৰক নেক্সট দোকান এপটো।